মই দিছ ব্লগলৈ আপোনালোক স্বাগতম জনাইছো। আজি আমি যাই আছো এখন বিয়া, যিখন বিয়া আছে ৰঙিয়া পাৰ হয়। আমি গাড়ী থৈ দিছো, ইয়াৰ পৰা আমি খোজকাঢ়ি যাই আছো। এই চাব পাৰে ৰাজদা যাই আছে, আশিষ যাই আছে আৰু হেমন্ত। আমি তিনিখন গাড়ী চেঞ্জ কৰিম আজি। বিয়া আপোনালোকে বহুত বিয়া খাইছে, নিজৰ ঘৰত উঠে গাড়ী লৈ পুৰা বিয়াখন খাব যায়। আমি এইখন অলপ ইউনিক বিয়া খাব যাই আছো, চব গম পাব লাহে লাহে। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। আমি প্ৰথম বাছত উঠিম, এতিয়া এনেকৈ উঠি যাম। বিয়া খাব এডভেঞ্চাৰ কৰিও যাব লগা হৈছে। বাছ পাম নে নাপাম? পাম হা ফাইনালি পাম। দিয়া A few minutes later. হেল্ল' বাছত উঠি আজি বিয়া খাব মই কিন্তু গৰম আছে কিন্তু। বাছৰ পৰা নামি গ'লো। এতিয়া পইচা দি লওঁ আৰু পইচাটো দিয়াই নাছিল, 80 টকা হৈছে, এটা 20 টকা কৰি লৈছে। তো এতিয়া আমি ক'ত যাম আছিছ? এমছৰ আগত যাম, আগত গৈ পেলাই ছাৰে ৰখি আছে। তাৰ পৰা আমি ডাইৰেক্ট আমি ডেষ্টিনেশ্যন য'ত আমি ভাবি আছিলোঁ। আমাৰ ছাৰ আহি পোৱা নাই, যি দেখা গৈছে ট্ৰেইনতে যাব লগা হয় নেকি আৰু বিয়া খাবৰ কাৰণে। কি হয় নাজানো আৰু। এতিয়া ইয়াতে আমাক ৰখিব দিছে, এড্ৰেছটো দিছে, ইয়াৰলৈকে ৰখোঁ, যদি নাহে আমি ট্ৰেইনত যাম আৰু। এইয়া বহুত অপেক্ষাৰ পিছত আহি পালে। এতিয়া বহি ললো, দেখিছে খোজকাঢ়ি আহিলো, বাছত আহিলো। ৰাজদা এবাৰ এইখনত বহি আছো। এনেকুৱা বিয়া খাইছা নেকি কেতিয়াবা? নাই ফাৰ্ষ্ট টাইম 3-4খন গান গাড়ী চেঞ্জ কৰিলোঁ। গৰু আগে ভাই। কিন্তু তুমি অফৰোডিঙত বিএমডব্লিউ নোৱাৰা, হাইট থকা বাইক অফৰোডিঙত নোৱাৰি মানে। যেতিয়া আমি ৰঙিয়া পালো, আমি মানে পাহৰি গৈছিলো গিফ্টটো ল'বৰ কাৰণে। তো এতিয়া গিফ্টটো ল'ম আৰু এতিয়া চাওঁ দোকান ক'ত আছে। যিটো মেইন বস্তু আমি সেইটোৱে লোৱা নাই। ৰাজদা কি বিচাৰি আছে ইয়াত? ৰবা কিবা স্পেচিয়েল কিবা বিচাৰি আছো, পোৱা নাই। ফাইনেলি ললো গিফ্ট এটা, আমি চবে মিলি পিনে। ভাগ্যভাল ৰঙিয়া টাউনত আমি ৰখিছো। বিয়া মানে হৈ গৈছে 3 দিন মান হ'ল। তো আজি ৰিচিপশ্যন। ইয়াৰ পৰা তেনে 1 ঘণ্টা যাবলৈ আছে। তামোলপুৰ উত্তৰ গান্ধীবাৰী বুলি কোৱা হয় জাগাটোলৈকে। তো আৰু 1 ঘণ্টাৰ জাৰ্ণি হ'ব। তো বলক এতিয়া বহি লওঁ। A few inches later. হা আমি মানে জাগাটো চায়ে মানে ৰখি লৈছো, নৰখিলে মানে নহ'ব, চেটিছফাই নহ'ম আমি যদি নৰখো। তামোলপুৰ আহি চাব পাৰে কি ধুনীয়া পৰিৱেশ। জাগাটো কেনেকুৱা পালে আজি? ইমান ধুনীয়া জেগা, মানে চুইজাৰলেণ্ড যেন লাগিছে। খেতি চাৰিওফালে খেতি আৰু ফুলৰ বাগানৰ মাজে মাজে যিটো অক্সিজেনটো লৈয়ে ভাল লাগিছে। তাৰমানে ইমান ধুনীয়া অক্সিজেন মানে। এইবিলাক চব বিয়া খোৱা মানুহ যাই আছে লাহে লাহে খোজকাঢ়ি। আগত চাব পাৰে আপোনালোকে, এইবিলাক চব বিয়া খাব যাই আছে। বিয়া আহি পালো। ৰাজদা কেনেকুৱা? মেইন মানুহ আমাৰ মিতালীৰ বিয়াত আহিছে, দাদাকৰ বিয়াত। বিয়া দাদা কেনেকুৱা আজি পুৰা ফিটিং হৈ আছে? বাকী বিয়াখিনি দেখাবা আমাক খিনি। ভিতৰত যাই দৃশ্যটো দেখাই আছো কেনেকুৱা হয়। এইটোৱে গিফ্ট আৰু কংগ্ৰেছ। তো আমি ফাইনেলি আহি পালো দাদাহঁতৰ বিয়াত, আৰু ভাল লাগিল ডেক'ৰেশ্যন চববিলাক চাই। বৌ আৰু দাদা আছে, মিতালী দাদা আৰু বৌ। তো বাকীখিনি আমি দেখাওঁ আৰু খানা কেনেকৈ চলি আছে। মিতালী দেখাই দিব আমাক চব। এই চাহবিলাক দি আছে বাইদেউ। মই চাহ নাখাওঁ, সেইকাৰণে মই সকলোৱে টেষ্ট কৰি ল'লোঁ। আৰু কি আইটেম আছে ইয়াত? আপনার এতে আছে আপনার এই গাখীৰৰ লগত প্লাস গুণ্ডা আছে। মানে চিৰা দৈ খাৱাৰ লগত গাখীৰটো নৰ্মেল পাব। পুৰা চব দিয়া আছে আৰু ইয়াত। কি বিলাক মই বাহিৰত যাই দেখাই আছো, ইপিনে দেখালোৱে। নমস্কাৰ দাদা। বিয়াক বড়ো ভাষাত কি বুলি কয়? হয়, বিয়া আমাৰ বড়ো ভাষাত কয় জুলি এবা হাৱা। অসমীয়া নিয়মটো হয়, ধৰি লওক পুৰা কলগছৰ লগত বিয়া চিয়া হ'ব লাগে, গা ধুৱাব লাগে। বিয়া মানে বড়ো মানে আপোনালোকৰ সেইটোত মানে কেনেকুৱা হয় মানে চিষ্টেমটো? বিয়া কটা সময়ত কিবা অলপমান বেলেগ হয় আৰু যেনে ধৰা আমাৰ বাথু আছে বা ব্ৰহ্ম আছে, তেনেকুৱা অলপ বেলেগ হয় আৰু অলপ মানে শ্লাইটলি নিয়মটো অলপ বেলেগ। অকল পূজা কৰা খিনিতো অলপ বেলেগ, বাকী চব একেই আৰু নিয়মটো একে। তো বাকী দাদাক লগ পাই বিৰাট ভাল লাগিল। এইজন হ'ল কইনাৰ দাদাক হয়। তো আৰু নেক্সট টাইম লগ পাম। ইয়াতে চব হাঁহবিলাক থৈ দিছে। এটা আজি উঠাই লৈ যাম। লৈ যাবা নেকি আজি?
লগতে গাহৰিও আছে, গাহৰিও দেখাই আছো আপোনালোকক মই। এইটো গাহৰি চাব পাৰে, পুৰা গাহৰি ইয়াত থৈ দিছে, খোৱা লোৱা চব দি থৈ দিছে। এইটো গাহৰিৰ ৰুম। এতিয়া ভাত খাম, যাম অলপ ডেন্স চেন্স কৰিব পাৰে, ভাল লাগে। ডেন্স কৰিলে অলপ ভাল লাগিলে, নাচি আছে বাৰু মানুহ বিলাকে। আমাৰ অলপ জজটো উঠি আছে, আমি নাচো হা, নাচবো নাচো। আমি যাই আছো আগলৈকে, আমালোকে আহক নাচিম এতিয়া। আহক এতিয়া নাচো, নাচবো আহক। ইয়াতে চব খানা বিলাক বনাই আছে, এইটো মাছ বনাই আছে, এইটো মাংস হয়। মানে কিমান মানুহ হৈছে আজি? 80 কিলো মানুহ বনাইছে খানা আজি। বাপৰে বাপ, তো ভাবক মানে কিমান মানুহ হ'ব পাৰে। আৰু ইয়াতে এতিয়ালৈকে হয়তো যদি মানুহ যদি বেছি হয়, জুই জ্বলি আছে, চৌকা আৰু বহাই দিব পাৰে। এইটো চাব পাৰে, এইপিনে চব চৌকা জ্বলি আছে। এইটো ভাত বনাই আছে। দাদা এতিয়ালৈকে কিমান ৰাইচ বনালে? মোটামুটি 4 মান বনালে। আৰু সিপিনেও বনাই আছে, সিপিনে বনাই আছে না। চব ইপিনে খোৱাবিলাক চব ৰেডি হৈ আছে, বাল্টিঙে চব বস্তুবিলাক আছে। যোনে যিবিলাক খাই, ভাত চব্জি মাংস পিনে দেখালো, চব দালি চালি চব আছে ইয়াত। আগত যে আপোনালোক দেখাই আছো যে কিমান মানুহ আপোনালোকে এতিয়ালৈকে খাই আছে। খানা কেনে হৈছে কওক? মজা না। মানুহ বিলাক চবে ইয়াত খাই আছে। দাদাজনক পাই বহুত ভাল লাগিল। আমি খানা এতিয়া যাম, খানা খাই পেলাই কম যে খানাখন কেনেকুৱা হৈছে কি হৈছে বাকীখিনি আপোনালোক মই কৈ আছো। তো এতিয়া পাত চাত চব দিয়া হ'ল, খালি ভাত আৰু খানাটো দিব বাকী। গ্লাছো আহি গ'ল, এতিয়া খানাটো দিলে হ'ল আৰু। দাবাবা নেকি? পুৰা খাই দিম আজি। ভাত দি দিছে আৰু পৰ্ক খাই টেষ্ট কৰি কেনেকুৱা হৈছে। পুৰা মুখতে গলি গৈছে। বড়ো ৱেডিঙত জানে আপোনালোকে যে পৰ্কটো মেইন। এয়া পুৰা মাংস বাতি খতম। এক বাতি আমি আনিব দিছো, দাদাহঁতে আনি আছে, ইয়াত দিছে এতিয়া বৰ্তমান। এই এক বাতি দিছে, এক বাতি চবকে এক বাতি দি আছে। কাৰণ আমাৰো গাহৰিটো মানে ফেভৰেট খানা, কিন্তু মজা হৈছে, আল্টিমেট খানা হৈ যাব, পিয়ৰ খানা। মই আপোনালোক খাই লৈ বাহিৰত দেখাই আছো। A few moments later. বাই বাই দিওঁ, বিয়া পুৰা খতম, খানা পুৰা টেষ্টি হৈছে। আৰু আমি কামৰ জেগাত আমি লগে পাম। বাই বাই। মানে বড়ো মানুহবিলাকৰ যিটো কালচাৰ ন, ফুল এনজয়, মতা মাইকী বাচ্চা চবেই নাচে, একদম পুৰা পাৰ্টি আজি খতম। ঘৰলৈ যাই আছো, গাড়ীত বহিম এতিয়া। তো য'ৰ পৰা ষ্টাৰ্ট দিছিলোঁ সেই জেগাটোৱে আৰু ফাইনেলি আহি পালোঁ ভালে ভালে। এতিয়া ঘৰত যাওঁ। ভাল লাগিল বহুত বিয়াখন খাই। তো এতিয়া ভিডিঅ'টো সামৰিব খুজিছোঁ। যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিবা, আপোনালোকক এনেকৈ ভালে ভিডিঅ' পাৰোঁ। জয় মা কামাখ্যা, আপোনালোকৰ যদি ভালে ভালে থাকে।